Hello guys, welcome back to our YouTube channel. নমস্কাৰ, মই বসুন্ধৰা আপোনালোক সকলোকে স্বাগত জনাইছো। আজি আমি লংকেশ্বৰ মন্দিৰত আহিছো। লংকেশ্বৰ মন্দিৰত ইয়াতে 4টা মন্দিৰ আছে। প্ৰথমটো গণেশ মন্দিৰ, শনি মন্দিৰ, দ্বিতীয়টো হনুমান মন্দিৰ আৰু একেবাৰে ওপৰত লংকেশ্বৰ মন্দিৰ হয়। আজি আমি গোটেইকেইটা মন্দিৰত যাম, একদম ওপৰৰ মন্দিৰলৈ যাম। আপোনালোকে চাই থাকিব। এইটো বনাই যাবা গণেশ মন্দিৰ। এতিয়া আমি গৈ আছো ওপৰলৈকে। বহিব মন গৈছে নেকি? চিৰি বহুতখিনি আছে, তাই ভাগৰ লাগিছে। এই আহি পালো শনি মন্দিৰ আৰু তাৰে কাষেৰে যোৱা ৰাস্তাটো এইটো একেবাৰে ওপৰলৈ যায়, লংকেশ্বৰ মন্দিৰৰ একেবাৰে ওপৰলৈ যায়। বহুতখিনি ডাঙৰ হনুমান মন্দিৰটো। এইটো শনি মন্দিৰটোৰ গোটেইকেইটা ৰাউণ্ডতে গোটেইকেইটা গ্ৰহৰ দি বনোৱা আছে। আপোনালোকক দেখুৱাই যাওঁ। এইটো ৰবি, এইটো কেতু, এইটো ৰাহু, এইটো মংগল, এইটো হৈ গ'ল চন্দ্ৰ, এইটো শুক্ৰ, এইটো বুধ, এইটো বৃহস্পতি। হনুমান মন্দিৰতেও হনুমানৰ গোটেইকেইটা ৰূপ ইয়াতে দেখুওৱা আছে। চাওকচোন, পাহাৰখনত ইমান জংঘল, তাৰে মাজতে হনুমান মন্দিৰটো আছে। ভাল লাগে পৰিৱেশটো। তুমি গলাই নেকি? তুমি ইমান লেজি। সেই চাওক, হনুমানৰ বাবে ৰাম আৰু সীতা মাক বুক ফালি দেখুৱাই দিছে। গাইজ চাওক, হনুমান বাবাটো ইমান ডাঙৰ, গদাটো চাওকচোন কিমান ডাঙৰ। ভাল লাগে দেই, সঁচাকৈ ভাল লাগে। লংকেশ্বৰ মন্দিৰ একেবাৰে ওপৰত যাম। আমি হনুমান মন্দিৰ আৰু শনি মন্দিৰৰ পৰা ওলালো। এতিয়া যাম, এইপিনে যাম লংকেশ্বৰ মন্দিৰ, একেবাৰে ওপৰলৈ যাম। ব'লা, ইয়াৰ পৰা দেখা পায় হনুমান মন্দিৰ দেখা পায় আৰু শনি মন্দিৰ দেখা পায় আৰু মই পুতলাটোকো দেখা পায় ইয়াৰ পৰা। এইখন লংকেশ্বৰ পাহাৰ চাওক, দেখিছেনে? বাহৰ পৰা কিবা ঝিৰঝিৰ কৰি আছে দেই, ভয় লাগিছে।
একো নাই আহা আবেলি হ'লে ভয় লাগিব ইয়াতে বাৰু লংকেশ্বৰ মন্দিৰ পাই গৈছোঁ আহা আহি পালোঁ লংকেশ্বৰ মন্দিৰ লংকেশ্বৰ পাহাৰ একেবাৰে ওপৰত আছে ভাল লাগিছে মন্দিৰটো ইয়াতে আমি ধূপচাকি জ্বলাব লাগিব ধূপচাকিবোৰ ইয়াতে জ্বলাব লাগে তাত সেৱা কৰিব যাব লাগে ওপৰ মন্দিৰত সদায় দিনা আপোনালোকে সবাই জানে মহাদেৱ মন্দিৰৰ আগত নন্দী শিৱ কিমান ডাঙৰ শিৱলিংগ চাওকচোন এইটো আগৰ গুচাই নাই অলপ টাইম বহি লওঁ বাৰু ইয়াতে আমি মন্দিৰত এতিয়ালৈ কাম চলি আছে এতিয়ালৈ মন্দিৰ সম্পূৰ্ণ হোৱাই নাই আকৌ তাৰমানে বহুত বনাব বাকী আছে মন্দিৰত বহুত ঘৰ বনাই আছে ন আৰু যাত্ৰী আহিলে থাকিব পাৰিব ইয়াতে মানুহ বহুত ধৰণৰ অহা নহত হয় তোমাক আৰু ভয় কৰিব নেকি পাৰ হা লাগিছে ইয়াতে ওপৰত উঠি চাকি জ্বলোৱাৰ পিছপিনে ধুনীয়া এটা শিৱলিংগ আছে গোটেইবোৰ মন্দিৰ চোৱা হৈ গ'ল এতিয়া যাওঁ ঘৰত এই দেখিয়া গছৰ নেকি এই মই যদি আজি নেকি বেলেগ না উঠি মাৰা কিয় নোৱাৰা আৰু হতে যদি দম আছে তাতে যাই দিবা এই তাতে মই সদায় আপ ডাউন কৰোঁ তাত তাৰ পৰা বহিলা তুমি আজি বহুতখিনি পূজা কৰিলোঁ এতিয়া পূজা পাতি কৰা হৈ গ'ল এতিয়া ঘৰত যাওঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে চ' এতিয়ালৈকে বাই বাই